আহে নীলকচু মানে ভালকৈ বটি কিনে খালে এইটো তাৰমানে গলৰ বেমাৰৰ কাৰণে ভাল এইটো নীলকচুটো কেঁচাই বটি খাই নেকি কেঁচাই বটি খাব লাগে এইটো ঠাৰি ঠাৰিবিলাক এতিয়া নধৰে নধৰে ন চাটনি কৰি খাব পাৰি চাটনি কৰি এই এডালে আছে নেকি নীলকচু এডাল দুডাল নাই এতিয়া পকাব আৰু বৰষুণ দিছে নে ঠিকে আছে আৰু মানকচু এইডাল ন কচুটো খুবেই ভাল এতিয়া আৰু অঁ মান কচুটো ইয়াতে মানে যদি মানে পকা যিটো বাকলি থাকে এই ঠাৰি থাকে এইটো পুৰি কিনে এই গৰম কৰি মোৰ লগত খালে 2-3 বাৰ খালে মানে কাহ কমিয়ে যায় এইটো খালে মানকচু কিন্তু আমাক সৰুতে মানে আমি সৰু থাকোঁতে এইটো আমাক হেৰি কৰি খুৱাইছিলে এনেকৈ মানকচুৰ পাতটো ন ঠাৰিটো যিটো পকা বাগলি থাকে পকা বাগলা বুলি কয় সেইটো গৰম কৰিব লাগে গৰম কৰি তাৰ ৰসটো ওলাই কিনে মোৰ লগত মানে এচামুচ খালে মানে 2-3 বাৰ খোৱাৰ পিছত কাহটো কমি যায় পাতত মেৰাই লৈ থাকে নেকি পাতত মেলালে আৰু